আসসালামু আলাইকুম নমস্কাৰ। আজি আলোচনা কৰিম টিচিং মেথডৰ ওপৰত। সকলোকে টিচিং মেথডৰ ওপৰত আজি ভালদৰে জানিম। টেট সিটেট বিএড ডিএলএড বাবে প্ৰযোজ্য এই টিচিং মেথডসমূহ আৰু ইয়াৰ পৰাই প্ৰশ্ন আহি থকা দেখা যায় টেটত সিটেটত আৰু বিএড ডিএলএড এন্ট্ৰেন্স পৰীক্ষাত। শিক্ষণৰ পদ্ধতিসমূহ টিচিং মেথড মানে হৈছে শিক্ষকজনে শিক্ষাৰ্থীক কোনো বিষয় সহজে বুজিবলৈ ব্যৱহাৰ কৰা উপায় বা কৌশল। শিক্ষকজনে শিক্ষাৰ্থীক কেনেধৰণৰ কৌশল কেনেধৰণৰ পদ্ধতি খুব সহজে বুজাবলৈ ব্যৱহাৰ কৰা কিছুমান উপায় বা কৌশল ইয়াকে টিচিং মেথড বোলা হয়। শিক্ষকজনে কেনেকৈ পঢ়াব, টিচিং মানে পঢ়োৱা আৰু মেথড মানে পদ্ধতি বা উপায়। অৰ্থাৎ এই দুটা শব্দ মিলি আমি কি বুলি বুজো, পঢ়োৱাৰ পদ্ধতি বা উপায়। সাধাৰণতে ই দুটা ভাগত বিভক্ত, টিচাৰ চেন্টাৰ্ড এণ্ড লাৰ্নাৰ চেন্টাৰ্ড। শিক্ষক কেন্দ্ৰিক আৰু শিক্ষাৰ্থী কেন্দ্ৰিক এই দুটা প্ৰকাৰৰ টিচিং মেথড আছে। এই দুটা মেথডৰ ওপৰত জানিম কোনটো কি ধৰণৰ মেথড হয়। এক নম্বৰ মেথডটো হল যে লেকচাৰ মেথড, বক্তৃতা পদ্ধতি। এইটো হল ট্ৰেডিশ্যনেল মেথড বুলি ক'ব পাৰি, আমি পৰম্পৰাগত মেথড বুলিও ক'ব পাৰি। এইটো হল শিক্ষক কেন্দ্ৰিক টিচাৰ চেন্টাৰ্ড মেথড, শিক্ষক কেন্দ্ৰিক মেথড। ইয়াৰ কোনো ফাউণ্ডাৰ নাই। লেকচাৰ মেথড হৈছে এনে এক শিক্ষক কেন্দ্ৰিক শিক্ষাদান পদ্ধতি য'ত শিক্ষকে বক্তৃতাৰ জৰিয়তে বিষয়বস্তু উপস্থাপন কৰে আৰু শিক্ষাৰ্থীয়ে শুনি শিক্ষা লাভ কৰে। এই লেকচাৰ মেথড হল এনেকুৱা এটা শিক্ষণ পদ্ধতি য'ত শিক্ষকে বক্তৃতাৰ জৰিয়তে বিষয়বস্তু উপস্থাপন কৰে আৰু শিক্ষাৰ্থীসকলে ইয়াক শুনি শিক্ষা লাভ কৰে, গ্ৰহণ কৰে। লেকচাৰ মেথডত কেইটামান বৈশিষ্ট্যৰ গুণ আছে। লেকচাৰ মেথডৰ প্ৰধান বৈশিষ্ট্যসমূহ হল যে ই কম সময়ৰ অধিক তথ্য দিব পাৰি। আমি একেবাৰে কম সময়ত বহুতো তথ্য লেকচাৰ মেথডৰ যোগেদি আমি দিব পাৰোঁ। আমি ব্লেক বোৰ্ডত লিখিলে বা হোৱাইট বোৰ্ডত লিখিলে সময়টো বেছি লাগিব আৰু লেকচাৰ মেথডত দিলে সময়টো কম হৈ যাব। আৰু এইটো আছিল আগৰ মেথড, পৰম্পৰাগত মেথড বুলি কোৱা হয়। বৃহৎ শ্ৰেণীকোঠাত উপযোগী, আৰু এই মেথডটো ডাঙৰ শ্ৰেণীকোঠাত বেছি সংখ্যা ছাত্ৰ ছাত্ৰী থকা শ্ৰেণীকোঠাৰ বাবে এই মেথডটো প্ৰযোজ্য, বিশেষকৈ প্ৰযোজ্য। আৰু কম সময়ত অধিক পাঠ সম্পূৰ্ণ কৰিব পাৰি। আমি একেবাৰে কম সময়ত বহুতো পাঠ আমি সম্পূৰ্ণ কৰিব পাৰোঁ এই লেকচাৰ মেথডৰ যোগেদি। আৰু এই লেকচাৰ মেথডত কেইটামান দোষ আছে, অসুবিধা আছে। শিক্ষাৰ্থী নিষ্ক্ৰিয় হৈ থাকে, শিক্ষাৰ্থীসকলে সক্ৰিয় হৈ নাথাকে, সক্ৰিয় হৈ নাথাকে লেকচাৰ মেথডৰ যদিহে প্ৰয়োগ কৰা হয়। আৰু এই ব্যক্তিগত পাৰ্থক্যৰ প্ৰতি কম গুৰুত্ব দিয়ে। এই লেকচাৰ মেথডটো ব্যক্তিগত যিটো পাৰ্থক্য আছে, লাৰ্ণিং ডিজিবিলিটি, এই লাৰ্ণিং ডিজিবিলিটিৰ ওপৰত ই কম গুৰুত্ব দিয়ে। দ্বিতীয় নম্বৰ মেথডটো হ'ল কুৱেশ্যন এনচাৰ মেথড, প্ৰশ্নোত্তৰ পদ্ধতি। আৰু এই কুৱেশ্যন এনচাৰ মেথডটো হ'ল লাৰ্ণাৰ চেন্টাৰ্ড, শিক্ষাৰ্থী কেন্দ্ৰিক এখন শিক্ষণ পদ্ধতি। আৰু ইয়াৰ ফাউণ্ডাৰ হ'ল বা উদ্ভাৱক হ'ল চক্ৰেটিছ, গ্ৰীক দাৰ্শনিক চক্ৰেটিছ। আৰু লাৰ্ণিং টাইপ এক্টিভ লাৰ্ণিং, আৰু শিক্ষাৰ্থীসকলে এক্টিভ থাকে, সক্ৰিয় হৈ থাকে। এই পদ্ধতি ব্যৱহাৰ কৰিলে শিক্ষাৰ্থীসকলে এক্টিভ হৈ শিক্ষা গ্ৰহণ কৰে। প্ৰশ্নোত্তৰৰ জৰিয়তে জ্ঞান আহৰণ কৰে। ছাত্ৰ ছাত্ৰীয়ে যেতিয়া প্ৰশ্ন উত্তৰ কৰিব তেতিয়া ছাত্ৰ ছাত্ৰীসকলে নিজেই জ্ঞান আহৰণ কৰিব পাৰে। শিক্ষকে প্ৰশ্ন কৰে আৰু শিক্ষাৰ্থীসকলে উত্তৰ দিয়ে। আৰু যেতিয়া শিক্ষকে প্ৰশ্ন কৰে, এজন শিক্ষাৰ্থীক প্ৰশ্ন কৰিলে আন শিক্ষাৰ্থীসকলে আৰু গুৰুত্বটো বেছি দিয়ে। সিহঁতে ভাবে যে মোকো প্ৰশ্ন কৰাৰ চান্স আছে, সেইকাৰণে এক্টিভ হৈ থাকে। সকলো শিক্ষাৰ্থী এক্টিভ হৈ থাকে, সক্ৰিয় হৈ থাকে। এইটো এটা বৈশিষ্ট্য হয় কুৱেশ্যন এনচাৰ মেথডত। আৰু শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পাৰস্পৰিক যোগাযোগ হয়। শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পাৰস্পৰিক যোগাযোগ হয়। শিক্ষাৰ্থী সক্ৰিয় হৈ থাকে, এক্টিভ হৈ থাকে, এক্টিভ হৈ পিনে কুৱেশ্যন এনচাৰ মেথডৰ প্ৰয়োগ কৰে। শিক্ষাৰ্থীয়ে প্ৰশ্ন কৰিব, আন কেতিয়াবা শিক্ষকজনে প্ৰশ্ন কৰিব পাৰে। এইটো হ'ল প্ৰশ্নোত্তৰ পদ্ধতি। চিন্তা শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি হয়। এই মেথডৰ বৈশিষ্ট্যসমূহ হ'ল চিন্তা শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি হয়। পাঠ সহজে বুজি পোৱাত সহায় কৰে। আৰু শিক্ষাৰ্থীসকলে যেতিয়া এক্টিভ হৈ থাকিব আৰু পাঠটো বুজাত তেওঁলোকৰ বাবে অতি সহজ হৈ পৰিব। আগ্ৰহ আৰু মনোযোগ বৃদ্ধি কৰে। আৰু কুৱেশ্যন এনচাৰ কৰিলে শিক্ষাৰ্থীসকলৰ আগ্ৰহ আৰু মনোযোগ বৃদ্ধি পায়। আৰু এই মেথডৰ কিছুমান
অসুবিধা আছে, যেনে অধিক সময় লাগে, বৃহৎ শ্ৰেণীকোঠাৰ বাবে ই উপযোগী নহয়, ডাঙৰ শ্ৰেণীকোঠাত প্ৰয়োগ কৰাৰ কঠিন হৈ পৰে। ই অলপ সংখ্যা শিক্ষাৰ্থীসকলক বুজাবলৈ ই সহজ হয়, কাৰণ সকলোকেইটা ছাত্ৰ ছাত্ৰী যদিহে কোৱেশ্চন এনচাৰ মেথডৰ যোগেদি শিক্ষা গ্ৰহণ কৰিব লগা হয়, তেতিয়া সময়টো বেছি হৈ যাব। 3 নম্বৰ মেথডটো হ'ল ডিছকাশ্যন মেথড, আলোচনা পদ্ধতি। এই আলোচনা পদ্ধতি হ'ল যে লাৰ্ণাৰ চেন্টাৰ্ড, শিক্ষাৰ্থী কেন্দ্ৰিক এক শিক্ষণ পদ্ধতি বা শিক্ষাদান পদ্ধতি। ইয়াৰ ফাউণ্ডাৰ হ'ল জন ডিউৱে। ডিছকাশ্যন মেথড হৈছে এনে এক পদ্ধতি য'ত শিক্ষক আৰু শিক্ষাৰ্থীসকলে কোনো বিষয়ৰ ওপৰত একেলগে আলোচনা কৰি জ্ঞান আহৰণ কৰে। কি কৈছে যে শিক্ষক আৰু শিক্ষাৰ্থীসকলে কোনো বিষয়ৰ ওপৰত একেলগে আলোচনা কৰি জ্ঞান আহৰণ কৰিব পাৰে বা অৰ্জন কৰিব পাৰে। কিবা এটা বিষয় বুজাত কঠিন হয় বা বুজাত অসুবিধা হয়, শিক্ষাৰ্থী আৰু শিক্ষকে দুয়োজনে মিলি ই ডিছকাশ্যনৰ যোগেদি ই সমাপ্ত বা বুজি পোৱাত সহায় কৰে, সহজ কৰি তোলে। আলোচনা আৰু মত বিনিময়ৰ জৰিয়তে শিক্ষা লাভ বা শিক্ষা গ্ৰহণ, আত্মবিশ্বাস বৃদ্ধি হয় আৰু যোগাযোগ দক্ষতা উন্নত হয়, কমিউনিকেশ্যন স্কিলছ ইম্প্ৰুভ হয় আৰু চিন্তা শক্তি বৃদ্ধি পায়। নেক্সট পইণ্টটো হ'ল যে ডেমনষ্ট্ৰেশ্যন মেথড, প্ৰদৰ্শন পদ্ধতি। এই প্ৰদৰ্শন পদ্ধতিটো হ'ল টিচাৰ চেণ্টাৰ্ড পদ্ধতি, শিক্ষক কেন্দ্ৰিক শিক্ষাদান পদ্ধতি। ইয়াৰ ফাউণ্ডাৰ হ'ল জোহান হেনৰিচ পেষ্টোলজি, JH পেষ্টোলজি ইয়াৰ ফাউণ্ডাৰ হয় বা উদ্ভাৱক হয়। আৰু এই শিক্ষাদান পদ্ধতিটো হ'ল যে বাই সেইং এণ্ড ডুইং, মানে কৰি দেখুওৱা বা চাই শিকা। কিবা এটা বস্তু শিক্ষকে কৰি দেখুওৱা, শিক্ষাৰ্থীসকলক দেখুওৱাকেই এই প্ৰদৰ্শন পদ্ধতিৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। আৰু শিক্ষকসকলে এটা বস্তু কৰি শিকায়, কৰি দি প্ৰেক্টিকেলি এটা বস্তু কৰি দেখুৱাই শিক্ষাৰ্থীসকলে এইটো বুজি পোৱাত সহায় কৰে। আৰু এই পদ্ধতিটো বিশেষকৈ বিজ্ঞান আৰু গণিতৰ ক্ষেত্ৰত বেছিকৈ ব্যৱহাৰ হোৱা দেখা যায়। প্ৰদৰ্শন পদ্ধতি হৈছে এনে এক শিক্ষণ পদ্ধতি য'ত শিক্ষকজনে কোনো কাম, প্ৰক্ৰিয়া আৰু পৰীক্ষা কৰি দেখুৱাই আৰু শিক্ষাৰ্থীসকলে চাই শিকে। এইটো হ'ল প্ৰদৰ্শন পদ্ধতি, ডেমনষ্ট্ৰেশ্যন মেথড। আৰু এই ডেমনষ্ট্ৰেশ্যন মেথডটো সঁজুলি আৰু উপকৰণৰ প্ৰয়োজন হয়। কিছুমান সঁজুলি থাকিব লাগে, টিচিং মেটেৰিয়েলছ থাকিব লাগে, তেতিয়াহে শিক্ষকগৰাকীয়ে ইয়াক বুজাবলৈ সহজ হ'ব আৰু শিক্ষাৰ্থীসকলে ই বুজি পোৱাত সহজ পাব। আৰু এই পদ্ধতিটো বিশেষকৈ বিজ্ঞান আৰু কাৰিকৰী আৰু গণিত বিষয়ত ই বিশেষকৈ প্ৰয়োগ হোৱা দেখা যায়। আৰু এইটো হ'ল এটা শিক্ষক কেন্দ্ৰিক শিক্ষাদান পদ্ধতি। আৰু ইয়াৰ উদ্ভাৱক কোন আছিল? জোহান হেনৰিচ পেষ্টোলজি, প্ৰদৰ্শন পদ্ধতিৰ উদ্ভাৱক। আকৌ নেক্সট পদ্ধতিটো হ'ল হিউৰিষ্টিক মেথড, আৱিষ্কাৰমূলক পদ্ধতি। হিউৰিষ্টিক মেথডৰ আৱিষ্কাৰ হ'ল বা ফাউণ্ডাৰ হ'ল যে হেনৰি এডৱাৰ্ড আৰ্মষ্ট্ৰং বা H.E. আৰ্মষ্ট্ৰং এই পদ্ধতিৰ উদ্ভাৱক কৰিছিল। আৰু এই পদ্ধতিটো হ'ল লাৰ্ণাৰ চেণ্টাৰ্ড মেথড, শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষাদান পদ্ধতি। আৰু এই পদ্ধতিটো হ'ল লাৰ্ণিং বাই ডিস্কভাৰী, আৱিষ্কাৰৰ যোগেদি শিক্ষাৰ্থীসকলে কিবা এটা বস্তু শিকিব পাৰে, আৱিষ্কাৰৰ জৰিয়তে শিক্ষাদান কৰিব পাৰে। হিউৰিষ্টিক মেথড হৈছে এনে এক পদ্ধতি য'ত শিক্ষাৰ্থীসকলে নিজে অনুসন্ধান, পৰ্যবেক্ষণ, পৰীক্ষা নিৰীক্ষা আৰু চিন্তা ভাৱনাৰ জৰিয়তে জ্ঞান আৱিষ্কাৰ কৰে। এইটো হ'ল হিউৰিষ্টিক মেথড, যে শিক্ষাৰ্থীসকলে কিবা এটা বস্তু নিজে অনুসন্ধান কৰে আৰু পৰ্যবেক্ষণ কৰে, পৰীক্ষা নিৰীক্ষা আৰু চিন্তা ভাৱনাৰ জৰিয়তে জ্ঞান আৱিষ্কাৰ কৰে। এইটো হ'ল হিউৰিষ্টিক মেথডৰ এটা বৈশিষ্ট্য। আৰু হিউৰিষ্টিক মেথডৰ কিছুমান বৈশিষ্ট্য আছে যে শিক্ষাৰ্থীয়ে নিজে অনুসন্ধান কৰি জ্ঞান আহৰণ কৰে, শিক্ষক পথ প্ৰদৰ্শক হিচাপে, গাইড হিচাপে কাম কৰে। অকলে শিক্ষকসকল কি কৰে যে পথ প্ৰদৰ্শক বা গাইড হিচাপে কাম কৰে, আৰু শিক্ষাৰ্থীসকলে নিজেই অনুসন্ধান আৰু আৱিষ্কাৰ কৰি বা পৰ্যবেক্ষণ বা পৰীক্ষা নিৰীক্ষণৰ যোগেদি, চিন্তা ভাৱনাৰ যোগেদি শিক্ষাদান বা শিক্ষা গ্ৰহণ কৰিব পাৰে। এইটো হ'ল হিউৰিষ্টিক মেথডৰ এটা বৈশিষ্ট্য। আৰু আত্মবিশ্বাস বৃদ্ধি হয়। এইটো হ'ল এটা শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষাদান পদ্ধতি, আৰু ইয়াৰ উদ্ভাৱক আছিল H.E. আৰ্মষ্ট্ৰং। আৰু এইটো হ'ল আৱিষ্কাৰ পদ্ধতি। আকৌ নেক্সট পইণ্টটো হ'ল যে প্ৰজেক্ট মেথড।
নেক্সট মেথডটো হ'ল যে প্ৰজেক্ট মেথড, প্ৰকল্প পদ্ধতি। এই প্ৰকল্প পদ্ধতিটো হ'ল লাৰ্নাৰ চেণ্টাৰ্ড মেথড, যে শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষাদান পদ্ধতি, আৰু ইয়াৰ উদ্ভাৱক আছিল যে WH কিলপেট্ৰিক। এইজন ব্যক্তিয়ে এই প্ৰজেক্ট মেথডটো উদ্ভাৱন কৰিছিল। জন ডিউৰ যিটো মেথড আছিল লাৰ্ণিং বাই ডুইং, এই লাৰ্ণিং বাই ডুইঙৰ ওপৰত ভিত্তি কৰি কিলপেট্ৰিকে এই প্ৰজেক্ট মেথডটোৰ উদ্ভাৱন কৰিছে। লাৰ্ণিং বাই ডুইঙৰ ওপৰত ই শিক্ষাদান দিয়া হয়। বেষ্ট কৰি ৰোল অফ টিচাৰ, গাইড হিচাপে কাম কৰে শিক্ষাৰ্থীসকলে, আৰু ফেচিলেটৰ হিচাপে শিক্ষকগৰাকীয়ে কাম কৰে, যে গাইড হিচাপে শিক্ষকগৰাকীয়ে থাকে। আৰু এই প্ৰজেক্ট মেথড পদ্ধতিটো জন ডিউৰ লাৰ্ণিং বাই ডুইং ধাৰণাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। এই পৰৱৰ্তী সময়ত WH কিলপেট্ৰিকে এই লাৰ্ণিং বাই ডুইং মেথডৰ ওপৰত ভিত্তি কৰি এই প্ৰজেক্ট মেথডটো গঢ়ি উঠিছে। শিক্ষাৰ্থীয়ে নিজে কাম কৰি শিকে। এই প্ৰজেক্ট মেথডৰ যোগেদি প্ৰজেক্ট মেথডৰ কিছুমান বৈশিষ্ট্য আছে, যে শিক্ষাৰ্থীসকলে নিজে কাম কৰি শিকে। আৰু শিক্ষাৰ্থীকেন্দ্ৰিক পদ্ধতি এটা শিক্ষাৰ্থীকেন্দ্ৰিক পদ্ধতি লাৰ্ণিং বাই ডুইঙৰ ওপৰত গুৰুত্ব দিয়ে। নিজে কৰি শিকে, শিক্ষাৰ্থীসকলে নিজে কৰি কাম কৰি শিকে। বাস্তৱ জীৱনৰ সমস্যাৰ সৈতে ই জড়িত। শিক্ষাৰ্থীসকলে বাস্তৱ জীৱনৰ সমস্যাৰ সৈতে এই প্ৰজেক্ট মেথডটো বিশেষকৈ জড়িত হৈ থাকে। আৰু শিক্ষক পথ প্ৰদৰ্শক হিচাপে গাইড হিচাপে কাম কৰে। আৰু এই প্ৰজেক্ট মেথডৰ উদ্ভাৱক কোন আছিল? উদ্ভাৱক আছিল যে জন ডিউয়ে, আৰু ইয়াৰ পৰৱৰ্তী সময়ত লাৰ্ণিং বাই ডুইং ধাৰণাৰ ওপৰত ভিত্তি কৰি WH কিলপেট্ৰিকে এই প্ৰজেক্ট মেথডটো উদ্ভাৱন কৰিছে বা ফাউণ্ডাৰ হয়। আৰু নেক্সট মেথডটো হ'ল যে প্লেৱে মেথড, যাক খেল মাধ্যমৰ পদ্ধতি, খেলৰ জৰিয়তে শিক্ষাদান দিয়া হয়। এইটো যে ইয়াৰ লাৰ্ণিং চেণ্টাৰ্ড মেথড, এই পদ্ধতিটো হৈছে লাৰ্নাৰ চেণ্টাৰ্ড মেথড, যে শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষাদান পদ্ধতি এইটো। আৰু ইয়াৰ ফাউণ্ডাৰ হ'ল H.C. কুক। H.C. কুকে ইয়াৰ উদ্ভাৱক কৰিছিল, এই মেথডটো প্ৰচলন বা উদ্ভাৱক কৰিছিল। আৰু বেষ্ট অন লাৰ্ণিং বাই প্লেইং, খেলৰ জৰিয়তে শিক্ষাদান কৰা বা শিক্ষা গ্ৰহণ কৰা। আৰু ই বিশেষকৈ প্ৰাইমাৰী আৰু প্ৰি প্ৰাইমাৰী এণ্ড প্ৰাইমাৰী স্কুলত বিশেষকৈ ব্যৱহাৰ হয়। খেলৰ জৰিয়তে শিকোৱা হয়, শিক্ষাৰ্থী সক্ৰিয় অংশগ্ৰহণ থাকে, আনন্দদায়ক আৰু বাস্তৱ শিক্ষণ, শিশুৰ আগ্ৰহ আৰু প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি ই শিক্ষাদান দিয়া হয়। এইকেইটা আছিল বৈশিষ্ট্য এই প্লেৱে মেথডৰ কিছুমান বৈশিষ্ট্য, যে শিক্ষাৰ্থীসকলক কিবা এটা বস্তু দিলে আৰু এই বস্তুৰ জৰিয়তে খেলৰ মাধ্যমে শিক্ষা গ্ৰহণ কৰিব পাৰে বা শিক্ষা লাভ কৰিব পাৰে। শিক্ষাৰ্থীসকলে সক্ৰিয় হৈ থাকে, অংশগ্ৰহণ থাকে, আৰু শিক্ষাৰ্থীসকলে আনন্দদায়ক আৰু স্বাভাৱিক শিক্ষণ প্ৰয়োগ হয়। শিশুৰ আগ্ৰহ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি শিক্ষা গ্ৰহণ কৰা হয়, আগ্ৰহ আৰু মনোযোগ বাঢ়ি যায়। আৰু ই বিশেষকৈ প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক স্তৰত বিশেষকৈ ব্যৱহাৰ হয়। আকৌ নেক্সট মেথডটো হ'ল কিণ্ডাৰগাৰ্টেন মেথড, যে এই কিণ্ডাৰগাৰ্টেন মেথডটো হ'ল যে চাইল্ড চেণ্টাৰ্ড, শিশুকেন্দ্ৰিক শিক্ষাদান পদ্ধতি। ইয়াৰ ফাউণ্ডাৰ হ'ল ফ্ৰেন্সিছ ফ্ৰেডৰিক ফ্ৰবেল। এই শিক্ষাদান পদ্ধতিটো হ'ল একেবাৰে প্ৰাইমাৰী স্কুলত শিক্ষাদান দিয়া এটা পদ্ধতি, যে খেল ধেমালি, গান, গল্প আৰু কাৰ্যকলাপৰ জৰিয়তে এক্টিভিটি বেছড লাৰ্ণিং। ই এখন এক্টিভিটি বেছড লাৰ্ণিং। আৰু খেল ধেমালিৰ জৰিয়তে শিক্ষাদান কৰা, গানৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰা, গল্প, কাহানী, কাৰ্যকলাপৰ জৰিয়তে শিক্ষা দিয়া হয়, শিশুসকলক শিক্ষা দিয়া হয় শিক্ষকে। সেল্ফ লাৰ্ণিং এক্টিভিটি বেছড, যে কৰ্মৰ জৰিয়তে শিক্ষা দিয়া হয়, শিশুৰ সৰ্বাংগীন বিকাশত সহায় হয়। আৰু এনেকুৱা শিক্ষাদান কৰিলে শিশুৰ সৰ্বাংগীন বিকাশত সহায় হয়, মানসিক, আধ্যাত্মিক, যৌগিক সকলো ক্ষেত্ৰতে ই বিকাশ সাধন হয়। আকৌ নেক্সট মেথডটো হ'ল মণ্টেছৰী মেথড। মাৰিয়া মণ্টেছৰী এই মেথডটো উদ্ভাৱন কৰিছিল, আৰু এই হ'ল এটা চাইল্ড চেণ্টাৰ্ড মেথড, শিশুকেন্দ্ৰিক শিক্ষাদান পদ্ধতি। সেল্ফ লাৰ্ণিঙৰ ওপৰত, আত্ম শিক্ষণৰ ওপৰত ই গঢ়ি উঠিছে, আৰু লাৰ্ণিং বাই ডুইং, কৰ্মৰ ওপৰত ই শিক্ষা দিয়া হয়। ই বিশেষকৈ প্ৰাইমাৰী এডুকেশ্যনত ই ব্যৱহাৰ কৰা হয়।
শিশুৱে নিজৰ গতি আৰু আগ্ৰহ অনুসৰি বিশেষ শিক্ষণ সামগ্ৰীৰ সহায়ত শিকে। ই হ'ল মৰিয়া মণ্টেছৰী মেথড। শিশুৱে আলফাবেট কাৰ্ড ব্যৱহাৰ কৰি নিজে সংখ্যা আৰু আখৰ শিকে। আলফাবেট প্লাষ্টিকৰ কাৰ্ড থাকে। এই প্লাষ্টিকৰ কাৰ্ডৰ জৰিয়তে শিশুসকলে শিক্ষা নিজে গণনা কৰি বা কাউণ্টিং কৰি ই শিক্ষা লাভ কৰিব পাৰে। আৰু সম্পূৰ্ণ ঘৰুৱা পৰিৱেশত ই শিক্ষাদান দিয়া হয়, এই মণ্টেছৰী মেথডটো। আৰু শিক্ষকে শিক্ষাৰ্থীসকলক পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হয়। পূৰ্ণ স্বাধীনতাৰ যোগেদি শিক্ষাদান কৰা হয়। আৰু এই মেথডটোৰ এইকেইটা বৈশিষ্ট্য আছিল আৰু শিক্ষক গাইড হিচাপে কাম কৰে মাথো। আকৌ নেক্সট মেথডটো হ'ল যে প্ৰব্লেম সলভিং মেথড, সমস্যা সমাধান পদ্ধতি। এই সমস্যা সমাধান পদ্ধতিটো হ'ল যে লাৰ্নাৰ চেণ্টাৰ্ড মেথড, শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষাদান পদ্ধতি। আৰু ইয়াৰ উদ্ভাৱক বা ফাউণ্ডাৰ আছিল জন ডিউই। আৰু এই মেথডটো বিশেষকৈ ব্যৱহাৰ হয় লাৰ্নিং বাই সলভিং প্ৰব্লেম। শিক্ষাৰ্থীসকলে যিবোৰ প্ৰব্লেম সমস্যা আছে এই সমস্যা সমাধানৰ যোগেদি শিক্ষাদান দিয়া হয়। আৰু শিক্ষাৰ্থীসকলে কোনো সমস্যা চিনাক্ত কৰি চিন্তা ভাৱনা অনুসন্ধান আৰু বিশ্লেষণৰ জৰিয়তে সমাধান উলিওৱা। আৰু এই সমাধান কৰাই হ'ল প্ৰব্লেম সলভিং মেথডৰ মূল উদ্দেশ্য। আকৌ দ্বিতীয় পইণ্টটো হ'ল যে শিক্ষাৰ্থীয়ে কোনো সমস্যা চিনাক্ত কৰি যুক্তি চিন্তা পৰ্যবেক্ষণ কৰে আৰু পৰ্যবেক্ষণ কৰি শিক্ষা গ্ৰহণ কৰে। কোনটো সমস্যা তেওঁলোকৰ হৈছে আৰু এই সমস্যাটো যেতিয়াহে জানিব আৰু এই সমস্যা সমাধান কৰাৰ চেষ্টা কৰিব লাগে। আৰু এই সমস্যাটো যেতিয়া সমস্যা সমাধান হ'ব আৰু তেতিয়া এই মেথডটো ইউজ হ'ব বা ব্যৱহাৰ হ'ব। আৰু ই বাস্তৱ জীৱনৰ সমস্যাৰ সৈতে ই জড়িত, আদান প্ৰদান হয়। আকৌ নেক্সট মেথডটো হ'ল যে অবজাৰভেশ্যন মেথড। শিক্ষাৰ্থীসকলে কিবা এটা বস্তু অবজাৰভেশ্যনৰ যোগেদি শিক্ষা গ্ৰহণ কৰিব পাৰে। লাৰ্নিং চেণ্টাৰ্ড শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষাদান পদ্ধতি। আৰু ই প্ৰৱৰ্তন কৰিছিল বা ফাউণ্ডাৰ আছিল পেষ্টালজি। শিক্ষাৰ্থীয়ে কোনো বস্তু বা ঘটনা বা কাৰ্যকলাপ মনোযোগেৰে চাই পৰ্যবেক্ষণ কৰি জ্ঞান আহৰণ কৰে। যেতিয়া কোনো এটা বস্তু ঘটনা কাৰ্যকলাপ এক্টিভিটিজ আৰু মনোযোগ সহকাৰে যেতিয়া চাই পৰ্যবেক্ষণ কৰি তাৰ পৰা কিছুমান জ্ঞান আহৰণ কৰিব পাৰে, এইটো হ'ল অবজাৰভেশ্যন মেথডৰ এটা গুণ বা বৈশিষ্ট্য। আৰু কিছুমান বৈশিষ্ট্য আছে যে বাস্তৱ অভিজ্ঞতাৰ জৰিয়তে ই শিক্ষণ লাভ হয় আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ই শিক্ষা গ্ৰহণ হয়। আৰু এই পদ্ধতিটো অবজাৰভেশ্যন মেথডটো বিশেষকৈ বিজ্ঞানৰ ক্ষেত্ৰত আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষকৈ অবজাৰ্ভ কৰিব দেখা যায়, যে ভাবা চিন্তা কৰা হয়, যে ই ঘটনা পৰ্যবেক্ষণ কৰা হয়। বিশেষকৈ বিজ্ঞানৰ ক্ষেত্ৰত আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাবি চিন্তি ই প্ৰয়োগ কৰা হয়। আকৌ নেক্সট পইণ্টটো হ'ল বা নেক্সট মেথডটো হ'ল যে ইণ্ডাক্টিভ মেথড বা আৰোহী পদ্ধতি। আৰোহী পদ্ধতিৰ ই লাৰ্নাৰ চেণ্টাৰ্ড শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষণ পদ্ধতি। আৰোহী পদ্ধতিৰ ইয়াৰ ফাউণ্ডাৰ হ'ল এৰিষ্টটল আৰু বেকন। ইয়াৰ অৰিজিন ফাউণ্ডাৰ বুলি ক'লে এৰিষ্টটলক ক'ব লাগিব। আৰু পৰৱৰ্তী সময়ত আধুনিক বিজ্ঞানৰ পিতৃ বুলি ক'লে বেকনক ক'ব লাগিব। পৰৱৰ্তী সময়ত এই আৰোহী পদ্ধতিটো এই বেকনে মডিফাইকেশ্যন কৰিছিল। বৈজ্ঞানিক পৰ্যবেক্ষণৰ ওপৰত ই অবজাৰভেশ্যন কৰি ই ধাৰণাটো দাঙি ধৰিছিল। ফৰ্মুলা পাৰ্টিকুলাৰ। আৰু এই ইণ্ডাক্টিভ মেথডটো পোনপ্ৰথমে পাৰ্টিকুলাৰ পৰা জেনেৰেললৈ প্ৰয়োগ কৰা হয়, অৰ্থাৎ বিশেষৰ পৰা সাধাৰণলৈ। পোনপ্ৰথমে কিছুমান এক্সাম্পল দিব লাগিব, তাৰ পিছত ৰুলটো ব্যৱহাৰ কৰিব লাগিব। নিৰ্দিষ্ট পৰা সাধাৰণলৈ স্পেচিফিক টু জেনেৰেল। আৰু মূৰ্তৰ পৰা বিমূৰ্তলৈ, জনা বস্তুৰ পৰা নজনা বস্তুসমূহলৈ লৈ যোৱা হয়, যে কনক্ৰিট টু এবষ্ট্ৰেক্ট, বিশেষ উদাহৰণৰ পৰা সাধাৰণ নিয়মলৈ যোৱা হয়। আৰু এই ইণ্ডাক্টিভ মেথডৰ এইকেইটা মূল বৈশিষ্ট্য আছিল। আগতে কি কৰিব লাগিব, যে আগতে এক্সাম্পলটো উদাহৰণটো দিব লাগিব, তাৰ পিছতহে ৰুলটো বা ডেফিনেশ্যনটো ব্যৱহাৰ কৰিব লাগিব। ফৰ এক্সাম্পল, যে 2 + 2 = 4 আৰু 3 + 3 = 6। গতিকে প্ৰত্যেক ছাত্ৰ ছাত্ৰীসকলক পোনপ্ৰথমে নাম সোধোৱা হ'ল, তাৰপিছত এই নামসমূহক আমি নাউন বুলি কওঁ। এইটো হ'ল ইণ্ডাক্টিভ মেথডৰ এটা এক্সাম্পল। আৰু এই ইণ্ডাক্টিভ মেথড কোনে প্ৰৱৰ্তন কৰিছিল? এৰিষ্টটলে।
আৰু ডিডাক্টিভ মেথড হ'ল অৱৰোহী পদ্ধতি হ'ল যে টিচাৰ চেন্টাৰ্ড শিক্ষাৰ্থী কেন্দ্ৰিক নহয়, ই শিক্ষক কেন্দ্ৰিক শিক্ষাদান পদ্ধতি। আৰু এই মেথডটো কোনে প্ৰৱৰ্তন কৰিছিল? এৰিষ্টটলে। অকল এৰিষ্টটলে প্ৰৱৰ্তন কৰিছিল আৰু ইণ্ডাক্টিভ মেথডটো এৰিষ্টটলৰ লগতেও বেকনে প্ৰৱৰ্তন কৰিছিল পৰৱৰ্তী কালত। ডিডাক্টিভ মেথডটো হ'ল যে শিক্ষাৰ্থী কেন্দ্ৰিক নহয়, শিক্ষক কেন্দ্ৰিক আৰু ফাউণ্ডাৰ হ'ল এৰিষ্টটল। আৰু বিশেষকৈ ফৰ্মুলা জেনেৰেল টু পাৰ্টিকুলাৰ সাধাৰণৰ পৰা আৰম্ভ কৰি বিশেষলৈ যোৱা হয় এই পদ্ধতিটোৰ মূল উদ্দেশ্য। আৰু সুইটেবল ফৰ মেথামেটিক্স আৰু গ্ৰামাৰৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। পোনপ্ৰথমে সাধাৰণৰ পৰা নিৰ্দিষ্টলৈ সাধাৰণ নিয়ম শিকাব লাগিব, তাৰ পিছত নিৰ্দিষ্টলৈ জেনেৰেল টু স্পেচিফিক লৈ যোৱা হয়। বিমূৰ্তৰ পৰা মূৰ্তলৈ, এবষ্ট্ৰেক্ট টু কনক্ৰিট, নিয়মৰ পৰা উদাহৰণলৈ। পোনপ্ৰথমে ৰুলটো শিকাব লাগিব, তাৰ পিছত এক্সাম্পলটো দিব লাগিব। পোনপ্ৰথমে ফৰ্মুলাটো শিকাব লাগিব, তাৰ পিছত এই ফৰ্মুলাৰ যোগেদি শিক্ষাৰ্থীসকলে কিমান শিকিব পাৰিল আকৌ এটা উদাহৰণৰ যোগেদি ই টেষ্ট কৰি লোৱা হয় বা জানি লোৱা হয় যে শিক্ষাৰ্থীসকলে বুজি পালে নে নাই। এইটো মেথামেটিক্স আৰু গ্ৰামাৰৰ ক্ষেত্ৰত এই ডিডাক্টিভ মেথডটো ব্যৱহাৰ কৰা হয়, অৱৰোহী পদ্ধতি। ইয়াত এটা মূল কথা আছে যে ইণ্ডাক্টিভ মেথডৰ বিষয়ে অলপ ধাৰণা। ইণ্ডাক্টিভ মেথড আৰু ডিডাক্টিভ মেথডৰ কিছুমান অলপ পাৰ্থক্য আছে। এই পাৰ্থক্যকেইটা আমি এতিয়া জানিম। ইণ্ডাক্টিভ মেথড আৰু ডিডাক্টিভ মেথডৰ বিষয়ে বা অৰিজিন, ফাউণ্ডাৰ কোন হয়। ইণ্ডাক্টিভ মেথডৰ ইয়াৰ মূল ধাৰণাটো এৰিষ্টটলে দিছিল মূল ধাৰণা, কিন্তু আধুনিক বিজ্ঞানৰ বাবে ইণ্ডাক্টিভ বা চাইণ্টিফিক মেথডৰ ধাৰণা ফ্ৰান্সিছ বেকনে প্ৰৱৰ্তন কৰিছিল। ইয়াৰ আগতে কোৱা হৈছিল যে ইণ্ডাক্টিভ মেথডৰ মূল অৰিজিন, ফাউণ্ডাৰ বুলি ক'লে এৰিষ্টটলক ক'ব লাগিব। আৰু পৰৱৰ্তী সময়ত আধুনিক বিজ্ঞানৰ বাবে যি চাইণ্টিফিক মেথড ৰিচাৰ্চ কৰিছিল, অবজাৰ্ভ কৰিছিল, আৰু এই অবজাৰ্ভ কৰা ব্যক্তিগৰাকী হ'ল ফ্ৰান্সিছ বেকন। আৰু ফ্ৰান্সিছ বেকন হ'ল আধুনিক অৱৰোহী পদ্ধতিৰ মডাৰ্ণ ইণ্ডাক্টিভ মেথডৰ পিতৃস্বৰূপ, ফাদাৰ বুলি কোৱা হয়। তেওঁ কেৱল বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰতেহে ইণ্ডাক্টিভ মেথডটো নতুনকৈ সজাই তুলিছিল বাবে তেওঁক আধুনিক আৰোহী পদ্ধতিৰ জনক বুলিও কোৱা হয়। এতিয়া প্ৰশ্ন হ'ল যে আধুনিক আৰোহী পদ্ধতিৰ জনক বুলি কাক কোৱা হয়? তেতিয়া ক'ব লাগিব বেকনক। আকৌ যদি কোৱা হয় আৰোহী পদ্ধতিৰ বা ইণ্ডাক্টিভ মেথডৰ অৰিজিন, ফাউণ্ডাৰ কোন হয়, তেতিয়া ক'ব লাগিব যে এৰিষ্টটল। এতিয়া আমি বুজিলো যে ইণ্ডাক্টিভ মেথডৰ ফাউণ্ডাৰ দুজন আছিল, এৰিষ্টটল আৰু বেকনে। আৰু এই মেথডক নতুনকৈ সজাই তুলিছিল বাবে তেওঁক আৰোহী পদ্ধতিৰ জনক বুলিও কোৱা হয়। সেয়েহে ইণ্ডাক্টিভ আৰু ডিডাক্টিভ মেথডৰ ফাউণ্ডাৰ বা জনক বুলি ক'লে আমি পোনপ্ৰথমে এৰিষ্টটলক ক'ব লাগিব বা কোৱা হয়। যদি সোধা হয় প্ৰশ্নত যে ইণ্ডাক্টিভ আৰু ডিডাক্টিভ মেথডৰ জনক বুলি ক'লে কাক কোৱা হয়, তেন্তে ক'ব লাগিব এৰিষ্টটলক। আৰু যদি কোৱা হয় যে নতুন বা আধুনিক আৰোহী পদ্ধতি বা মডাৰ্ণ ইণ্ডাক্টিভ মেথডৰ জনক বুলি কাক কোৱা হয়, তেতিয়া ক'ব লাগিব যে ফ্ৰান্সিছ বেকনক কোৱা হয়। আকৌ নেক্সট মেথডটো হ'ল যে ষ্টৰী টেলিং মেথড, যে গল্প কোৱা পদ্ধতি। আৰু এই পদ্ধতি হ'ল শিক্ষক কেন্দ্ৰিক এখন শিক্ষাদান পদ্ধতি। কোনো ফাউণ্ডাৰ নাই, নো স্পেচিফিক ফাউণ্ডাৰ। সুইটেবল ফৰ ভাষা, ইতিহাস, নৈতিক শিক্ষা, সমাজ বিজ্ঞান, প্ৰাথমিক স্তৰ আৰু সমাজ বিজ্ঞানৰ বিশেষ উপযোগী। গল্পৰ জৰিয়তে শিক্ষাদান দিয়া হয়। শিক্ষকে এটা গল্প ক'লে আৰু এই গল্পৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে কিছুমান শিকিব পাৰিলে, এইটো হ'ল ষ্টৰী টেলিং মেথড, যে গল্পৰ জৰিয়তে শিক্ষাদান গ্ৰহণ কৰা। আৰু ই এক প্ৰাচীন শিক্ষণ পদ্ধতি। আকৌ নেক্সট মেথডটো হ'ল যে টেক্সট বুক মেথড, পাঠ্যপুথি পদ্ধতি, যে টিচাৰ চেন্টাৰ্ড পদ্ধতি। এইটো হ'ল এটা শিক্ষক কেন্দ্ৰিক শিক্ষাদান পদ্ধতি। ইয়াৰ ফাউণ্ডাৰ কোনো নাই আৰু পাঠ্যপুথিৰ মূল শিক্ষণ সামগ্ৰী। আৰু এই পদ্ধতিটোৰ মূল হ'ল যে পাঠ্যপুথি হ'ল ইয়াৰ মূল সামগ্ৰী, মেটেৰিয়েলছ। আৰু শিক্ষক আৰু শিক্ষাৰ্থী দুয়ো পাঠ্যপুথিৰ ওপৰত নিৰ্ভৰশীল। দুয়ে এই পাঠ্যপুথিৰ ওপৰত কি কৰে? নিৰ্ভৰশীল হৈ থাকে। শৃংখলাবদ্ধভাৱে পাঠদান কৰা হয়। আৰু এই টেক্সট বুক মেথডৰ যোগেদি বা টেক্সট বুক ব্যৱহাৰ কৰিলে আমি শিক্ষাদান কি হয়? দুটা শৃংখলাবদ্ধভাৱে আমি পাঠদান কৰাৰ
সহজ হৈ পৰে। আমাৰ খেলিমেলি নালাগে। সকলো শিক্ষাৰ্থীৰ মাজত পাঠদানটো শৃংখলাবদ্ধভাৱে পাঠদান হয়। আৰু শিক্ষাৰ্থীয়ে নিজে পঢ়ি শিকিব পাৰে। আৰু টেক্সটবুক মেথডৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজে পঢ়ি কিছুমান শিকিব পাৰে। আৰু স্ব অধ্যয়নৰ হয় নিজে অধ্যয়ন কৰাত ই সহজ হৈ পৰে। আৰু ব্যক্তিগত পাঠ্যক্ৰমৰ ওপৰত ই বিশেষকৈ গুৰুত্ব নিদিয়ে। যিটো আছে লাৰ্ণিং ডিজেবিলিটিৰ ওপৰত ই বিশেষ গুৰুত্ব নিদিয়ে টেক্সটবুক মেথড পদ্ধতিটো। আকৌ নেক্সট পদ্ধতিটো হ'ল যে হাৰ্বাৰ্ট মেথড। এই হাৰ্বাৰ্ট মেথড টিচাৰ চেণ্টাৰ্ড মেথড হয়। শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষাদান পদ্ধতি। আৰু এই হাৰ্বাৰ্ট মেথডটোৰ প্ৰৱৰ্তন কৰিছিল J.F. হাৰ্বাৰ্ট। হাৰ্বাৰ্ট পদ্ধতি 5টা স্তৰ আছে। এই 5টা স্তৰ আমি জানিব লাগিব। পোনপ্ৰথমে কি কৰিব লাগিব যে প্ৰিপাৰেশ্যন বা প্ৰস্তুতি ল'ব লাগিব। আৰু ছেকেণ্ডটো হ'ল প্ৰেজেণ্টেশ্যন, উপস্থাপন কৰিব লাগিব। তৃতীয়টো হৈছে কম্পেৰিয়েশ্যন বা কম্পেয়াৰ কৰিব লাগিব। আগৰ তুলনাতকৈ আধুনিক যুগত কিমান ইম্প্ৰুভ হৈছে বা কিমান চেঞ্জ হৈছে এইটো তুলনা কৰিব লাগিব। আৰু ফ'ৰ্থটো পইণ্টটো হ'ল যে জেনাৰেলাইজেশ্যন, সাধাৰণীকৰণ। আৰু নেক্সট পইণ্টটো হ'ল যে এপ্লিকেশ্যন। 5 নম্বৰ পইণ্টটো হ'ল এপ্লিকেশ্যন, প্ৰয়োগ কৰিব লাগিব। প্ৰিপাৰেশ্যন কেনেধৰণে প্ৰস্তুতি ল'বলৈ শিক্ষাৰ্থীসকলৰ পূৰ্বৰ জ্ঞান জাগ্ৰত কৰা, এইটো হ'ল প্ৰিপাৰেশ্যন, প্ৰস্তুতি লোৱা। প্ৰেজেণ্টেশ্যনটো হ'ল যে নতুন বিষয়বস্তু উপস্থাপন কৰা, এইটো হ'ল প্ৰেজেণ্টেশ্যন। আৰু কম্প্ৰিহেনশ্যন বা এছাৰশ্যন, এইটো হ'ল যে নতুন জ্ঞান আৰু পুৰণি জ্ঞানৰ মাজত কিবা এটা তুলনা কৰা, কম্পেয়াৰ কৰা। আৰু নেক্সট পইণ্ট হ'ল যে জেনাৰেলাইজেশ্যন, এই বিশেষৰ পৰা সাধাৰণলৈ আগবঢ়া, বিশেষ বস্তুৰ পৰা আমি সাধাৰণ বস্তুলৈ আগবঢ়া যাব লাগিব। আৰু নেক্সট একেবাৰে শেষৰ পইণ্টটো হ'ল যে এপ্লিকেশ্যন, শিক্ষা জ্ঞান বাস্তৱৰ ক্ষেত্ৰত ই প্ৰয়োগ কৰা। এইখিনি আছিল আজিৰ টিচিং মেথড পদ্ধতি, শিক্ষাদান পদ্ধতি। গোটেইকেইটা দিয়া হৈছে। ইয়াৰ পৰাই বেষ্ট কৰি টেট, চিটেট আৰু DLED, BED পৰীক্ষাত এক্সামত সোধা হয় প্ৰশ্ন।